জানো ৰাইজ আজি ঈদ হয় সব বন্ধ কিন্তু আমাৰ কলেজ আছিলে কলেজ মানে মোৰ ক্লিনিকছত যাব আছিলে মোৰ পেশেন্ট এটাৰ দাঁত এটা ফিটিং চাব মেডিকেল টাৰ্মত ক'ব গ'লে পাৰ্চিয়েল টেনচৰ এটাৰ ফিটিং চাব আছিলে পেশেন্টৰ কামখিনি কৰি আহিলো এইফালে আমাৰ পিজিছে এটেন্ডেন্স দি আছে মোৰ যে কলেজৰ পৰা হোষ্টেললৈকে খোজ কঢ়াটো ইমান কষ্ট হোৱা যেন লাগে বেগটো বহুত ভাৰী থাকে ন এইবোৰতো বাৰু হৈয়ে থাকে কিন্তু আজি মোৰ মনটো বহুত জিলিক মিলিক হৈ আছে বিকজ আজি মোক আৰু মোৰ লগৰজনীক মাতিছে দাৱাতত মানে ঈদৰ পাৰ্টি ৱাও ৰাইজ চব খাই মোৰ কি টেষ্টি লাগিছে এইটো হল মোহাব্বত কা শৰবত আৰু এইজনে হয় যোনে আমাক মাতিছিলে খাবৰ কাৰণে চ' ঠেকেচি খালো মই গোটেই আজি পিছে কমটি নিউ ফ্ৰেণ্ডছ বনোৱা নাই বহুত ফ্ৰেণ্ডছ বনালো আজি মানে এনেকুৱা লাগিছিলে কথা পাতি যে আমাৰ জেৰক্স কপি হয় কোনোবা মানে ভাইব পুৰা 10 on 10 মেচ কৰিছিলে আজি যে মোৰ ডাইটিং চাঙত উঠিছে একদমেই নোলাব বুজিছে বিৰিয়ানী কাবাব কি নেখালো আজি সমূহ অসমবাসীলৈ মোৰ ফালৰ পৰা ঈদ মুবাৰক আৰু ঢেৰ সাৰা শুভকামনা আপোনাৰ কাৰণে এনজয় কৰক আৰু অসম যোৱাৰ পিছত ধুনীয়াকৈ এটা নিমন্ত্ৰণ দি দিলে হৈ গ'ল মোক ঈদৰ কাৰণে বাই বাই গাইজ এনজয়